So hello বন্ধুসকল কেনে আছে আপোনালোক আশা কৰো সকলোৰে ভাল স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিও লৈ তো আজি গৈছো টাউনত অলপ কাম আছে টাউনত আৰু বিকাশ দাহত আৰু নেক্সট লেভেল টিম আহি আছে নগাঁও ফালে মানে তেওঁলোক গোলাঘাট যাব চাগে তো তেওঁলোককো লগ কৰিম বাইপাছত পহিলা প্ৰথমতে টাউনত যাম টাউনত অলপ কাম আছে কামখিনি কৰি আহি পেলাই বিকাশ দাহক লগ কৰিম সো আপোনালোকে ভিডিওটো চাই থাকক সো এতিয়া বাইকৰ চাবিটো লৈ লো বাইকখন লৈ লো ফাৰ্ষ্টত গৈ পেলাই এইখনে বাইক বাইকখন উলিয়াই লওঁ ফাৰ্ষ্টত আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক উলিয়ালোঁ এইখনে লৈ যাম আজি ফুল ৰেডি হৈ আছোঁ মই ওলালোঁ ফুল ৰেডি মই চ' মুন্না ভাই যাব মোৰ লগত মুন্না ভাইক এটা কল কৰিলোঁ বহি আহিলে গৈ আছোঁ চ' ফাইনেলি মুন্না ভাই আহি পালেহি চ' মোৰ বেক চাইডে বহি আছে মুন্না ভাই এতিয়া ব'লক আমি টাউনত যাওঁ ফাৰ্ষ্টত পিছত আহি পেলাই বিকাশ দাহঁতক লগ কৰিম ত' এটা ৰিকুৱেষ্ট সকলোলৈ যদি নতুন চেনেলটো তেন্তে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব এতিয়া ব'লক টাউনলৈ যাওঁ পার হই গোলা তুমি উখাহু যাই রই কিনু আদর বুকুতে জাগে ভাবি তোমাক নিজৰ সো আহি বাইপাছ পাই গ'লোহি বাইপাছ ইয়াত এতিয়া নৰখোঁ বাইপাছত টাউনত অলপ কাম আছে কামখিনি কৰি পেলাই আহি পেলাই আকৌ ইয়াতে ৰখিম ত' এতিয়া টাউনলৈ যাওঁ পোনে পোনে ভিডিঅ'টো আপোনালোকে চাই থাকক তুমি হলে দুনিয়া থাকা সব বন্ধুসকল এতিয়া আমি টাউনৰ পৰা আহিলোঁ আহি পেলাই ইয়াত দোকান এখন ৰখিলোঁ ইয়াত বাইপাছত ৰখি আছোঁ বিকাশ দাহঁতৰ কাৰণে তো বিকাশ দাহঁত এতিয়াও ৰহা পোৱাহি নাই বিকাশ দাহঁত আহিলে সিহঁতকো লগ কৰিম এতিয়া দাদা দোকানত আহিলোঁ দাদাজনৰ দোকান এয়া মুন্না ভাই বহি আছে লগত আপোনালোকে দাদাক দেখা পাইছেই দাদা অলপ শাৰীৰিকভাৱে অক্ষম হয় তেওঁ ফাৰ্ষ্টতে পকা মিস্ত্ৰী আছিলে পকা মিস্ত্ৰী এদিন কাম কৰি থাকোঁতে দুৰ্ঘটনা এটা হ'ল তো তেওঁ দুৰ্ঘটনাত হাত এখন হেৰুৱাবলগীয়া হ'ল তাৰপিছতে তেওঁ ইয়াতে মানে বাইপাছতে এখন সৰু দোকান এখন দি বহিলে কাৰো পৰা হেল্প নাপালে তো হেল্প নাপাই লাষ্টত দোকান এখন দি বহিলে তো আপোনালোক যদি কোনোবাই তেওঁক হেল্প কৰিব বিচাৰে তেন্তে তেওঁৰ এড্ৰেছটো আপোনালোক যদি নগাঁৱৰ পৰা লামডিং যোৱা যিটো ৰোড আছে ৰোডৰ কিনাৰত তেওঁ এখন সৰু দোকান দি ইয়াতে চলি আছে তেওঁক আহিলে ইয়াতে দেখা পাব যদি কেতিয়াবা আপোনালোকে সহায় কৰিব বিচাৰে তেন্তে তেওঁক সহায় কৰিব পাৰে তলত মই দি দিছোঁ তেওঁৰ একাউণ্ট নাম্বাৰটো তো আপোনালোকে অলপ হেল্প কৰিব বিচাৰিলে হেল্প কৰিব পাৰে তেওঁক আপুনি কিবা ক'ব নেকি কি ক'ম আৰু তুমি কৈছা যিখিনি হ'ব চ' এই বৰ্ডখন দেখা পাইছে বৰ্ডখনৰ তলতেই হৈছে দাদাৰ দোকান তো দেখা পাইছে দাদাৰ অৱস্থা কোনোবাই যদি তেওঁক হেল্প কৰিব বিচাৰে হেল্প কৰিব পাৰে আৰুনো কি ক'ম দেখা পাইছে সকলোবোৰ আপোনালোকে হেল্ল' গাইছ এতিয়া আমি আছোঁ বাইপাছত কিহৰ কাৰণে আছোঁ কৈ দিয়াচোন ভাই বিকাশ দাহঁত আহি আছে নেক্সট লেভেল টিম আহি আছে তো আমি ইয়াত চবে ৱেইট কৰি আছোঁ আমি দুজনে আছোঁ বৰ্তমান এতিয়া কোনো অহা নাই তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ চাই যাওক স্ক্ৰিপ্ট নকৰাকৈ এতিয়া আমি ইয়াত ৰখি আছোঁ চ' ৰখোঁতে বহুত টাইম ৰখিলোঁ ফাইনেলি বিকাশ দাহঁত আহি পাই গ'লি বিকাশ দাৰ লগত আছে নেক্সট লেভেল টিম হ'ব দা
বিকাশ দা ভাল লাগিল বহুত লগ পাই বঢ়িয়া লগ পাম আকৌ আৰু শুভেচ্ছা থাকিল তোমাৰ চেনেলটোলৈ এতিয়া ক'ত যাবা এতিয়া আমি কাজিৰঙা গোলাঘাট গোলাঘাটো যাম গোলাঘাট কালি যাম আজি আজি থাকিম আজি কাজিৰঙালৈকে ৰাইড হ'ব আজি কাজিৰঙালৈকে ৰাইড হ'ব কালি আকৌ আমি কাজিৰঙাৰ পৰা গোলাঘাটৰ পৰা যাম ঠিক আছে ভাল লাগিল লগ পাই নেক্সট লেভেলৰ অল টিম সকলোবোৰ আহিছে কি খবৰ আছোঁ ভালেই তোমাৰ একদম বঢ়িয়া কিমান দেৰি ৰখি আছা 2 ঘণ্টামান হৈ যাব তাৰপৰা এই গৰমত ইমান ৰখি আছা তো লগ পাই কিনে ভাল লাগিল দেই এনেকৈ মৰম পাই থাকিলে ভাল লাগে আৰু সকলোৱে মৰম দি যাব একেলগে ভাল এতিয়া ক'ত যাবা হেৰি এতিয়া কাজিৰঙা যাম কাজিৰঙাত থাকিবা কাজিৰঙাত থাকি দিম আজি কাজিৰঙা অলপমান ফিলটো ল'ম আৰু এডভেঞ্চাৰ ফিলটো আমাৰ অসমৰ ধুনীয়া অসমৰ প্ৰাকৃতিক মনোমোহা দৃশ্য অল ইণ্ডিয়াত একদম ফাটাফাটি ফাৰ্ষ্ট ক্লাছ কেতিয়া যাবা আৰু যাম প্লেনিং চলি আছে অকল প্লেনিংটো মেইন নহয় মেইন বস্তু এইটো তো জোগাৰ চলি আছে আৰু হ'লে গুচি যাম আৰু চ' বন্ধুসকল দেখা পালেই আপোনালোকে নেক্সট লেভেল অল টিম সকলোকে লগ পালোঁ লগতে বিকাশ দা সমীৰণ দা আয়ুব দা সকলোকে লগ পালোঁ পাপু দা সকলোকে লগ পালোঁ তো নেক্সট লেভেল টিমটো তেওঁলোক গোলাঘাটৰ ফালে যাব মানে আজি কাজিৰঙাত থাকিব তেওঁলোক কাজিৰঙাৰ ফালে গ'ল আৰু আমিও ঘৰৰ ফালে আহিলোঁ চ' ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি যাব যিহেতু চেনেলটো নতুন চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বাই বাই হৈ যায় ভাঙি হিম বেথাৰে